হেই এভৰিৱান, বলকচোন আপোনালোকক মই এটা বহুত ধুনীয়া সুন্দৰ পিচফুল পৰিৱেশ এটা দেখাওঁ। আজি মই গৈছিলোঁ মা লগত মানুহ এঘৰলে, চিনাকি হয় মাৰ। চ' তেওঁলোকৰ পৰিৱেশটো ইমান ধুনীয়া হয়, ইমান ঠাণ্ডা হাৱা, গোটেইখন ধাননি পথাৰৰ একদম মাজত আছে, ভিতৰুৱা গাঁও হয়। গ'লো কি হ'ল ইয়াতে গ'লো। আজি মোৰ মাইণ্ডটো ইমানেই ফ্ৰেছ হৈ আহিছে, ইমানে ৰিছেট বাটন হয় যে, ৰিছেট নিজকে কৰিব পৰা যায় যে এইবিলাক জেগাত গৈ। এনেকুৱা পিচফুল পৰিৱেশত থাকি নিজৰ মাইণ্ডটো সঁচাই বহুত ভাল লাগে দেই। এয়া হৈছে মোৰ মা, মই মাৰ লগত গৈছিলোঁ। চ' আমি দুজনী ইয়াতে ৰখিলোঁ, ৰখা পাছত ধুনীয়াকৈ ফটো চটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, কথা বতৰা পাতিলোঁ ৰখি। তাৰপাছত যিহেতু আমি লাডুগড় ফালে গৈছিলোঁ, তাৰপাছত চতাইতে এখন ধাবা আছে, বাইদেউ ধাবা বুলি। চ' এইখন ধাবাত হেনো শুকান ৰুটি থালি ফেমাছ হয়। চ' সেইকাৰণে শুকান ৰুটি থালি ল'লোঁ আমি। তাৰ পৰা আমি খাই বৈ ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ। চ' আজি ব্লগটো বহুতেই শ্বৰ্ট আছিলে। চ' এনেকেই মই কিছুমান সৰু সৰু ব্লগ দি ভাল পাওঁ। চ' আই হোপ ভাল লাগিলে আপোনালোকৰ।